হেল্ল' বন্ধুসকল, পুনৰ মোৰ চেনেলটোত ঘূৰি অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। পুৱাই পুৱাই মই নতুন এটা জছত পুনৰ ওলাই গ'লোঁ মোৰ দোকানৰ ফালে। পুৱাই পুৱাই দোকান গৈ থাকোঁতে আজি লগ পালোঁ মই ৰাস্তাতে আমাৰ হাৰিছ কাক। আৰু হাৰিছ কাক মাত লগাই অকণমান দূৰ আগবাঢ়োঁতেই লগ পালোঁ আমাৰ জিতু কাক। ৰাতিপুৱা মানে কামলৈ গৈ থাকোঁতে ইজনে সিজনক লগ পাই গৈ থাকোঁ আৰু। দোকান খোলাৰ লগে লগে আহিল আমাৰ সুইপ ভাই, যাৰ আছিলে কিছুমান কাম আছিলে। তাৰ লগত কথা পাতি কামখিনি কৰি আছিলোঁ মই। আৰু তাৰ কামখিনি শেষ কৰাৰ লগে লগে দোকানত আহিল কেইজনীমান ভণ্টি। আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা নতুন বেমেজালি ওলাইছে যে ৰিজাল্ট ভাল হোৱাৰ পিছতো তেওঁলোকৰ মাৰ্কশ্বিটত 0 মাৰ্কছ আহে, যাৰ কাৰণে ষ্টুডেণ্টবোৰে আকৌ পুনৰ ৰিভেলুৱেশ্যন কৰিবলগীয়া হয়। এইটো এটা মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ পইচা খোৱা বুদ্ধি বুলিয়ে ক'ব পাৰি দেই। যাৰ বাবে অন্য একো নহ'লেও ষ্টুডেণ্টবোৰৰ এটা হাৰাশাস্তি হয়। আপোনালোকে কমেণ্ট কৰিবচোন, আপোনালোকৰ লগতো এনেকুৱা হৈছিলে নেকি? আৰু লাহে লাহে কাম কৰি থাকোঁতে এজন ভাইটি আহিল নগাঁও কলেজৰ পৰা। তেওঁ আছিলে আপোনাৰ NCET BEdৰ এপ্লাই কৰিবলগীয়া। মই তেওঁৰ BEdৰ এপ্লাইটো কৰা ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকেও যদি NCET ইণ্টিগ্ৰেটেড BEdটো এপ্লাই কৰিম বুলি ভাবিছে সোনকালে কৰি ল'ব পাৰে, যিহেতু আপোনাৰ লাষ্ট ডেট আছে আপোনাৰ 31 মাৰ্চলৈকে। সোনকালে কৰি ল'লে আপোনালোকৰ কাৰণে ভাল হয়। আৰু কোৰ্চটোৰ মানে সবিশেষ মই এটা ভিডিঅ' বনাই থোৱা আছে, যদি আপোনালোকৰ লগত জানিবলগীয়া থাকে তে ভিডিঅ'টো চালে নিশ্চয় বুজি পাব। আৰু যদি বুজি পোৱাত অসুবিধা হয় তেন্তে আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰিব। আজি যিহেতু ৰমজান মাহৰ শেষটো শুক্ৰবাৰ, মই জল্দি কাম কৰি গুচি গ'লোঁ মছজিদলৈ। আৰু মছজিদত পুনৰ লগ পালোঁ চুহিবক। আৰু মছজিদৰ পৰা আহিয়েই মই দোকানত ইমানকৈ ব্যস্ত হৈ গ'লোঁ যে মই তাৰপিছত আৰু ভিডিঅ' বনাবলৈ চান্স নাপালোঁৱেই। আৰু আজি মোৰ দুটামান বস্তু ল'বলগীয়া আছিলে, যিহেতু মই গতিকে দোকানখন সোনকালে বন্ধ কৰি দিলোঁ। আৰু দোকান বন্ধ কৰি মই ওলাই গ'লোঁ আপোনাৰ ঘৰৰ ফালে। আৰু মোৰ আছিলে ফাৰ্মাচীত সোমাবলগীয়া। ফাৰ্মাচীত সোমাই এয়া মাৰ কাৰণে এটা ল'লোঁ হিমালয়ান আশ্বাগন্ধা। ভৰি গাঁঠি চাঠি বিষৰ কাৰণে বোলে এইটো খোৱা ভাল। মই মাজে মাজে মাৰ কাৰণে এইটো নি থাকোঁ। আৰু তাৰ পৰা আহি মই সোমালোঁ ৰমজান মাহৰ স্পেচিয়েল বজাৰ ঢাকাইপাতিত হোৱা বজাৰত মই সোমালোঁ। তাত গৈ মই আপোনাৰ বজাৰখন চালোঁ। মই এই মাহত প্ৰথমবাৰ আহিছোঁ বজাৰখনলৈ। মই আহি মানে দুটামান বস্তু ল'লোঁ ঘৰৰ কাৰণে খাবলৈ কাৰণে। আৰু বহুত ভিৰ থাকে ৰমজান মাহত, আৰু এই বজাৰখন অকল ৰমজান মাহতে থাকে। আৰু ৰমজান মাহ বুলি ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ চিউই পাপৰ পোৱা যায়। আপোনালোকে আহিব পাৰে ইয়াত বজাৰ কৰিবলৈ। মই মোৰ লগাখিনি ল'লোঁ, লৈ পেলাই ওলাই গ'লোঁ ঘৰলৈ। আৰু আজি ঘৰ অকণমান সোনকালে পোৱাৰ বাবে মই অকণমান ওলাই আহিলোঁ ৰাস্তালৈ। আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু অকণমান পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু মাজে মাজে আহি থাকিব ভিডিঅ'টো চাবলৈ, মোৰো ভাল লাগি থাকিব। আজিলৈ ইমানেই, ধন্যবাদ, বাই।